মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তৃতীয়মান শ্ৰেণীৰ বাবে এইবাৰ আগবঢ়াইছোঁ হিন্দী বিষয়ৰ বাৰাখৰী। ছাত্ৰ-ছাত্ৰীসকল, বাৰাখৰী জনাৰ আগত তোমালোকে হিন্দীৰ স্বৰচিহ্ন আৰু মাত্ৰানো কি সেই বিষয়ে বুজিব লাগিব। স্বৰচিহ্ন বা মাত্ৰা বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ। অনুগ্ৰহ কৰিছোঁ সকলোৱে যাতে সেই ভিডিঅ'টি প্ৰথমতে চাই লোৱা, যাতে এই বাৰাখৰী বুজিবলৈ সহজ হয়। কাৰণ যিখিনি মাত্ৰা বা চিহ্ন আছে, স্বৰচিহ্নবিলাক, সেই স্বৰচিহ্নবিলাক এতিয়া এটা ব্যঞ্জন বৰ্ণৰ লগত যুক্ত হ'ব। এটা ব্যঞ্জনৰ লগত যেতিয়া এটা মাত্ৰা যুক্ত হয়, তেতিয়াই বাৰাখৰীৰ সৃষ্টি হয়। অৰ্থাৎ বাৰাখৰীৰ डेफिनेशन বা बाराखरीर संज्ञाটো আমি এনেকৈ দিব পাৰোঁ। हिंदी में व्यंजनों तथा स्वरों के संयोग से बनने वाले अक्षरों के क्रम को कहते हैं। क्रमक কোৱা হয়। ঠিক আছে, এটাৰ পিছত এটা যিখিনি মাত্ৰা আছিলে সেই মাত্ৰাখিনি যদি মুখস্থ আছে তেনেহ'লে এটা ব্যঞ্জনৰ লগত সেই মাত্ৰাখিনি যুক্ত কৰিলেই হ'ল, আমি বাৰাখৰী পাই যাম। তো বাৰাখৰী কি সেই বিষয়ে ইয়াত ভিডিঅ'ত আৰু অলপ বহলভাৱে বৰ্ণনা কৰিম। তো আৰম্ভ কৰোঁ। ক, ইয়াত অমাত্ৰা যুক্ত হৈ আছে। তোমালোকে স্বৰচিহ্নবিলাক জানিছা চাগে। অ, ক, কা, ইয়াত আ মাত্ৰা যুক্ত হৈ আছে। কি, ইয়াত ই কি মাত্ৰা যুক্ত হৈ আছে। কি, ইয়াত দীৰ্ঘই কি মাত্ৰা যুক্ত হৈ আছে। কু, ইয়াত কু কি মাত্ৰা যুক্ত হৈ আছে। কু, ইয়াত উ কি মাত্ৰা যুক্ত হৈ আছে। কে, ইয়াত এ কি মাত্ৰা যুক্ত হৈ আছে। কৈ, ইয়াত হৈ আছে আই কি মাত্ৰা। কো, ইয়াত হৈ আছে উ কি মাত্ৰা। ইয়াত উ কি মাত্ৰা যুক্ত হৈ আছে। ইয়াত কং ন কি মাত্ৰা যুক্ত হৈ আছে। ইয়াত ক আহ কি মাত্ৰা যুক্ত হৈ আছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, ইয়াত মই তোমালোকৰ সহজতে বুজি পাবৰ কাৰণে এটা ব্যঞ্জন বৰ্ণক স্বৰচিহ্ন যিখিনি আছিলে সেইখিনি যুক্ত কৰালো। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াত আৰু অলপ ভালকৈ বুজিবৰ কাৰণে মই আৰু এটা বেলেগ এটা বৰ্ণ লৈছোঁ হিন্দীত। গ বৰ্ণ। গ, গা, গি, গি, গু, গু, গে, গই, গো, গৌ, গং, গা। ইয়াত তোমালোকে দেখা পাইছা, ইয়াত গোটেইখিনি মিলি বাৰাখৰী সৃষ্টি হৈ গৈছে। তোমালোকে এতিয়া বেলেগ এটা ব্যঞ্জন বৰ্ণ লোৱা আৰু যিখিনি স্বৰচিহ্ন আছে, মাত্ৰা আছে, সেইখিনিৰ একাধিক্ৰমে যুক্ত কৰি লিখিবলৈ চেষ্টা কৰা। আশা কৰিছোঁ
তোমালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হৈছা। এই ভিডিঅ'টিত মাত্ৰ ইমানেই আছিলে। নেক্সট ভিডিঅ'টি লৈ মই অতি সোনকালে আহিম। সকলোকে নমস্কাৰ, ধন্যবাদ।